আজি সন্ধিয়াৰ বাতৰি ভিউজ পাই গ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখাই পাইছে বিভিন্ন ধৰণৰ বস্তু আমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। সেই ভাইৰেল ভিডিঅ'ৰ পৰা আমি এটা নিউজ বনাইছোঁ, আমি এটা কালেকশ্যন কৰি নিউজ বনাইছোঁ, বিভিন্নজনক আমি পইচা দিও এই কাণ্ডখিনি কৰাইছোঁ আৰু বিভিন্ন নিউজ আমাৰ হাতত আহি পৰিছে। সেই নিউজবিলাক আমি এফালৰ পৰা আমি দেখুৱাই যাম আপোনালোকক। তাৰ আগতে মই এটা কৰোণা আপডেট এটা দি লৈছোঁ আপোনালোকক। বৰ্তমান অসমত কৰোণা ৰোগীৰ সংখ্যা 4,646 ক্ষমা কৰিব 4,646 46 স্যার হা কি 46 হ'ব নাযাওঁ আপুনি কওক ভালকৈ ৰাখি লওক। হয় মই বাৰু ক'ব নোৱাৰিলোঁ, আমাৰ কেমেৰামেনে আমাক কৈ দিছে। আপোনালোকে এতিয়া আমাৰ প্ৰথম নিউজটোলৈ আমি আগবাঢ়োঁ। প্ৰথম নিউজটো হৈছে আমাৰ কেইদিনমান আগতে আপোনালোকে গম পাইছিল যে এজনী ছোৱালীয়ে ছ'চিয়েল মিডিয়াত পানীত জাপ দি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভাইৰেল এটা সৃষ্টি কৰিছে। তাৰ সমান্তৰালকৈ এজন ল'ৰাঙী ছোৱালী আমি ধৰিব নোৱাৰিলোঁ। সেই ল'ৰাঙী ছোৱালীজনীও আমাৰ তাৰ সমান্তৰালভাৱে তেনেকুৱা কৰ্মই কৰি আছে। সেই কৰ্মবিলাক আমি এতিয়া দেখুৱাবলৈ লৈছোঁ। আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ সাংবাদিক সেই জেগাত উপস্থিত আছে, আমি এতিয়া দেখুৱাম। বৰ্তমান মই আহি উপস্থিত হৈছোঁ এই কমলাবাৰীৰ পিছেৰে আহি বৰ্তমান অলপ আগে না এই গুগল মেপত যে ক'ৰবাত বাৰীত সোমাই গৈছিলোঁ, এই আহি বৰ্তমান উপস্থিত এই ব্যক্তিজন আমাৰ লগত আছে। আপুনি কিয় এনেকৈ জুপিয়াবলৈ ওলাইছে? মই ভাইৰেল হ'বা বহুত ইচ্ছা ভাইৰেল হ'বা চ' জাপে দিলোঁ। তেনেহ'লে আমাৰ হাতত আৰু সময় নাই, আপুনি একশ্যনটো লগাই কৰিয়ে দিয়ক। 1 2 3 And his name is John C. আপোনালোকে দেখিছে সেই ব্যক্তিজনে যেনেকৈ আছে মানে আৰু কি ক'ব। হেই চাউচিয়া আপোনালোকে দেখিছে সেনেকৈ আছে, ভেকুলীৰ নিচিনা উৱা খাই আছে। মোৰ ভয় লাগিছে। এতিয়া আমি আহক মহন্ত আহক। ই যেনেকৈ আছে ই মৰা মৰিব। আপোনালোকে প্ৰথম নিউজটো আপোনালোকে চালে আৰু আমি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত আমি গম পালোঁ যে সেইজন ল'ৰা নহয়, ছোৱালীও নহয়, সেয়ে আপোনালোকে বুজি পাইছে। সেই এতিয়া আমি ছেকেণ্ড নিউজটোলৈ আগবাঢ়োঁ। আপোনালোকেতো গমেই পাইছে আমাৰ এক্সাম কেঞ্চেল হৈছে। তাৰ কাৰণে আমাৰ এজন ল'ৰাই তাৰমানে ফাঁচি কাঠত ওলমি আছে। সেই ল'ৰাজনৰ আমি মনৰ ভাৱ মনৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম। আহক আমি এই ল'ৰাজনক লৈ আমি যাওঁ। আমাৰ সাংবাদিকো তাত উপস্থিত আছে। আহক। হয় বৰ্তমান আহি উপস্থিত হৈছে। এই কেমেৰা তই জ্ঞান এইজন ব্যক্তি এই পৰীক্ষা তাৰমানে নোহোৱাৰ কাৰণে কি কাণ্ড কাৰখানা কৰিছে। হয় এই গাঁৱৰ মানুহবিলাকে ব্যক্তিজনক নমাই আনিছে। মই জানিব পৰা মতে ব্যক্তিজন আধা মৰা হৈ আছে। মই এতিয়া তেওঁক কিছুমান প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি যে এই নতুন চোলাটো পিন্ধি আৰু তাতে নাইক কোম্পানীৰ চোলাটো পিন্ধি মৰাৰ উদ্দেশ্য কি? মানে মই জানোৱেই কিবা কাৰণত যদি মই মৰো মৰলে নিউজ ভাবিলে আৰু পুৰাণ চলা পিন্ধি মৰিম মানে ফটো চটো ভাল লাগব, পেপাৰ চেপাৰে দিব। এজন ব্যক্তি কিয় মৰিলে বা কিয় নতুন চোলা পিন্ধি মৰিলে আপোনালোকে গম পালে, কাৰণ তেওঁ পেপাৰত আৰু নিউজত উঠিবৰ কাৰণে নতুন চোলাটো পিন্ধি মৰিছে। এতিয়া এই ব্যক্তিজনক মই দ্বিতীয় প্ৰশ্ন এটা সুধিম যে আপুনি যে মৰিছে কি কাৰণে মৰিছে? হয় মই ভাই দিনটোত সঁচা কৈছোঁ দে, মা কচম 24 ঘণ্টা আৰু মই 24 ঘণ্টাই বসছিলোঁ। পুৰা একদম কিতাপ চাই পাগলা হৈ গৈছিলোঁ। তাৰপিছত মামাই এনে পাছ কৰি দিলা, এনে পাছ কৰি দিলে মোৰ কিতাপ চাব পৰা এনে গেল না, টিউশ্যন কৰা পইচা পৰা এনে গেল। হয় আপোনালোকে গম পালে এইজন ব্যক্তি বোলে 24 ঘণ্টা পঢ়িছিলে। হয় মই ব্যক্তিজনৰ ওচৰলৈ আৰু যাব বিচাৰিলোঁ। এইবাৰ তৃতীয় প্ৰশ্ন সুধিম। আপুনি যে মৰিলে মৰোতে বাৰু ঠিকে আছে, কিন্তু এই দহৈতাখন লৈ কিয় মৰিলে? ৰছী কিয় ব্যৱহাৰ নকৰে? ৰছী ল'লে মানে এই বস্তুটোত ছাল গেলে মানে ছাল গেলা হয়, ছাল গেলে বস্তুটো কেম্বা দেখলা হয়, কেম্বা দেখাৰ কাৰণে দুখ পালোঁ হয়, চেকচেকি ধৰলা হয়, সেইকাৰণে দহৈতাখন ব্যৱহাৰ কৰিলোঁ। এই পাগলজনলৈ দেখক, এইজনৰ লগত থাকিলে ময়ো পাগল হৈ যাব লাগিব। গতিকে আমি এতিয়া যাওঁ। পইচা দি যা পইচা। আজি 1 ঘণ্টা 2 মিনিটৰ কাৰণে মৰা এটা শ্বুটিং কৰি দিয়ে। দেই মৰবা আৰু এনেকৈ পাৰোঁ নেকি? তইতো জানাই মই নিজে কাম কৰোঁ নিউজত। ভাই নিউজ নহয় যে বাহিৰত তাৰমানে মই নম্বৰত যে মৰা বুলি নিউজ দিবি 50 টকা দিম দেই। 50 টকাত মৰিম নেকি? হ'বা নাই, পুৰা বাজেটটো অলপ বাঢ়ি দি মৰি যাম। এই মই পইচা নাপাওঁ, মোৰ ভাগৰ পৰা দিম 50 টকা হ'ব দেই। আমি 80 টাকাত দিবি নাই, আমি মৰিও নাই। দে হ'ব দে 80 টকা দিম দেই। 80 টাকাত দুই এটা পাম, খাম আৰু দে, হ'ব দে। একো নাই, মৰিলে লছ নাই। সঁচাকৈ নমৰো কিন্তু ক'ত মৰি আছে? এই তাতে অমলি না কৰে আপোনাৰ বহুত টানে। এই দাঙি যায় অলপ, সেই মূৰ্খ সেনেকৈ দাঙি দি আইঅ
পারবি না রাখবা বলতে এর আমি নিউজটা আরম্ভ করব এই দিয়েছু ভাই নিউজ পয়সা নিয়ে তাকে যাবানে দু পয়সা নিয়ে তাকে যাবানে দু ও দিয়েছু পয়সা দি র দি বাপরে র আপোনালোকে গম পালে এইটো নিউজ ইয়াতেহে কি নো ভাই আহি না কোনো ইনস্টাগ্রামত ভিডিওটা বানানো না ও কি হলো দাদা এই রামরা মানু তো আইছা দিয়েছু লাগতে কমারি আছে তো হল কি এই ভাই মাইস্টার খাই এলো এ তুই তো পয়সা দিবি সবাই কাজ আবার দিছি তো ভাই চলি তো ভালো ছিলে বুঝি না যা যা তোর কামে দিন যা বাপরে দে আগৰ নিউজটো আমি আগবাঢ়ো আগৰ সাৱধান থাকিব মানে আগৰ নিউজটো হৈছে এই যে চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ যি এই ঋণটো মাফ কৰি দিছে তাৰ কাৰণে এজন মহিলা এটা বিশেষ নৃত্য তাণ্ডৱ নৃত্য আপোনালোকে চাই লওক আপোনালোকে আহক আমি দেখুৱাইছোঁ আমি বিশেষ সম্প্ৰচাৰ পাই গাধুৱে কি কৰোঁ কাম মনো নাই অকণমান নিউজ লাইভটোৱে চাওঁ ৰ'বা হাত নালাগিব চিন্তা নকৰিব দে আৰু টেনচন নাই এইবিলাকৰ লোন নল'ব আমি বেংকৰ পৰা আপোনালোকক লোন লোৱাৰ ব্যৱস্থা কৰিম আৰু যাৰ আছে আৰু ঘূৰাই দিব নোৱাৰে সেইখিনি আমি ব্যৱস্থা কৰিম আপোনালোকে চিন্তা নকৰিব ঋণটো মাফ কৰি দিছে এ মামা হয় দেখোন বৰ্তমান আমি আহি উপস্থিত হৈছে নাকত ভৰে দিয়ে কি কৰে ই সেই মহিলাগৰাকীৰ ঘৰত আৰু আমাৰ কেমেৰা পাৰ্চন হৰকান্তই দেখুৱাই দিব সেই বিশেষ মহিলাগৰাকী এই চাওক তেওঁ বহি আছে হয় মই শুনিব পাইছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে ঋণ মাফ কৰি দিছে এতিয়া আপোনাৰ মনৰ প্ৰতিক্ৰিয়া এ বহুত ফূৰ্তি পাতি নাছিল কেমেৰা মুখে দেখে দি পাগল হৈ যাব হয় আপোনালোকে দুই দেখা কি মাল এই ভাই ট্ৰেক্টৰ হেন হয় আপোনালোকে গম পালে এই আমাৰ বিশেষ ব্যক্তিগৰাকীৰ মনৰ প্ৰতিক্ৰিয়া কি একদম বুকু ভাই ফালি দিছে ডেন্স কৰি আপনার দাড়ি গাজা নাই নেকি আপনার চুলি গাজা নাই নেকি আর আপনার সেই গাজা নাই নেকি যদি গাজা নাই আপনি এই নাঙলৰ মাটি প্ৰডাক্টটো ব্যৱহাৰ কৰক আপোনাৰ দাড়ি চুলি গোটেই গাজি যাব এই প্ৰডাক্টটো বহুত ডাঙৰ কোম্পানীও ফেৰ মাৰিব পৰা নাই পতঞ্জলি পন্স বহুত ডাঙৰ কোম্পানীও ফেৰ মাৰিব পৰা নাই আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰক ফলাফল পাই যাব 1 মাহৰ ভিতৰত হয় দেখক বিৰতি পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই শ্ব'লৈ এতিয়া আমি এজন আগৰ টিকটক ষ্টাৰ পুৰণা বহুত ডাঙৰ ফেমাছ টিকটক ষ্টাৰ ৰূপজিত তালুকদাৰৰ ঘৰত আমি যাবলৈ ওলাইছোঁ তেখেতৰ অৱস্থাটো আমি চাম আমাৰ সাংবাদিকজন তেখেতৰ ঘৰলৈ যাব আমি এতিয়া তেখেতৰ এটা সৰু চমু ইণ্টাৰভিউ ল'ম নামাৰবহে তুমি নামাৰবাহে কোনাখনি ভালে ভাগিনি ভাগে হাত তোমাৰ মেখলা পৰা গোটা পেট লং গোটেই ধুই দিম ভাবি মোক মাৰা টিকটক কৰে চাকচোন তাৰ মুখা চাক টিকটক কৰা উচি বৰ্তমান আমি আহি সেই বিখ্যাত টিকটকাৰৰ ঘৰত উপস্থিত হৈছোঁ কিন্তু সন্দেহ হৈছে এইজন মানে এইটো ঘৰত তেওঁৰ হয়নে নহয় আৰু দেখিছে বছ এই বছক কি কবি এই গৰম মাহত ৰজ বাহিৰ কৰিছে মাত্ৰ এটা ৰাখছি মাত্ৰ এটা মানুহ ৰাখছি এই নিউজৰ কাৰণে মোৰ ৰজ বাহিৰ কৰি দিছে হেল্ল' হেই দেখে দিয়ে এই কি তেৰি কাম মৰদে কৰি আছে হেল্ল' এইটো বিখ্যাত টিকটক ষ্টাৰ ৰূপজিত তালুকদাৰৰ ঘৰ হয়নে হয় হয় আহক বহক হয় আপুনি ৰূপজিত তালুকদাৰক মাতি দিবচোন মই ৰূপজিত তালুকদাৰ দক কি কয় আপুনি ৰূপজিত তালুকদাৰ আপোনাৰ এনেকুৱা অৱস্থা কিয় হ'ল মোৰ বহুত কাহানী দে টিকটকটো বন্ধ হোৱাৰ পৰা মোৰ আগৰ লোকটো চাব নেকি তেতিয়াহ'লে বাৰু আপোনাৰ এনেকুৱা অৱস্থা কিয় আৰু আপুনি এনে কিয় এই ৰূপ ধৰি আছে মানে মহিলা ৰূপ ধৰি আছে মানে যেতিয়াৰ পৰা টিকটকটো বন্ধ হৈছিল আগতে টিকটকটো কৰি চেলিব্ৰিটি হৈ গৈছিল মানে মোৰ দুই ফটো মানে বিৰাট ভাই হৈছিল যেতিয়া টিকটকটো বন্ধ হ'ল মানে মেখেলা ধোৱা বাচন ধোৱা দে মাতছে এতিয়া আপুনি আৰু যাওক তে বাৰু যাওক হয় আপোনালোকে গম পালে এইজন ব্যক্তি বৰ্তমান আমাৰ ঘৈণীয়া কটলত চলি আছে কিন্তু তেওঁ এই সময়ত বিখ্যাত টিকটকাৰ আছিল তেখেতৰ দুটামান টিকটক আৰু তেখেতৰ আমি দুটামান টিকটক দেখুৱাই দিম আপোনালোকে চাব বাৰু এতিয়া আহোঁ আপোনালোকে তেখেতৰ দুটামান টিকটক আপোনালোকে চাই লওক আমি স্ক্ৰীণত দেখুৱাই দিছোঁ এয়া চাওক এবাৰো নৰখালে টাইম
চাগে তাই আঁতৰি যোৱাটোৱে বিচাৰি আছে। কি ইচ্ছা আছিলে হয় হয় আমি এই এখেতৰ টিকটকটো আমি চাই লৈ আমি এতিয়া শ্ব'ৰ পৰা বিদায় ল'ম। ধন্যবাদ, জয় অসম। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম।